অৱশেষত আমাৰ প্ৰাচীৰ পত্ৰিকাখন সম্পূৰ্ণ হ'লগৈ। আজি এই ভিডিঅ'টোত আমাৰ প্ৰাচীৰ পত্ৰিকাখনৰ প্ৰথম দিনাৰ পৰা উন্মোচন হোৱালৈকে যি যাত্ৰা, এই যাত্ৰা আপোনালোকৰ আগত দেখুৱাইছোঁ। এই যাত্ৰা ইমান সহজ নাছিলে, যিহেতু আমাৰ ছাত্ৰ-ছাত্ৰীসকল অকণমানি তেওঁলোকে একেবাৰে প্ৰথমবাৰৰ কাৰণে এই কামটো কৰিছে। যদিও প্ৰথমবাৰ কৰিছে, কিন্তু তেওঁলোকে নিজৰ কাম খুব বেছি নিয়াৰিকৈ কৰিছে। আপোনালোকে প্ৰাচীৰ পত্ৰিকাখন চালে গমেই নাপাব যে সেইখন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বনোৱা। আমি প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিবলৈ শ্ৰদ্ধাৰ সীমান্ত বৰদলৈ ছাৰক নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে আৰু আহি আমাৰ প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিলে। প্ৰাচীৰ পত্ৰিকাখনৰ লগতে এখন হাতে লিখা আলোচনীও আজি আমাৰ বিদ্যালয়ত উন্মোচন কৰা হ'ল। সেইখন মই আপোনালোকক নেক্সট ভিডিঅ'টোত দেখুৱাম। আপোনালোকে জনাব আমাৰ প্ৰাচীৰ পত্ৰিকাখন আপোনালোকৰ কেনেকুৱা লাগিলে আৰু আমাৰ অকণমানি কেইটাক আশীৰ্বাদ দিব, যাতে সিহঁত বহুত দূৰ আগবাঢ়ি যাব পাৰে।